নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ দা। বন্ধুসকল, এইটো হৈছে আমাৰ ইউটিউব চেনেলৰ আজি প্ৰথমটো ভিডিঅ'। আৰু এই প্ৰথমটো ভিডিঅ'ত আমি কথা পাতিম অসমৰ জনপ্ৰিয় তিনিজন মক্কেলৰ কথা। ইতিমধ্যে তেওঁলোকে অসমৰ সস্তীয়া জনপ্ৰিয়তা লাভ কৰিছে। গতিকে বেছি সময় পলম নকৰি ব'লকচোন আৰম্ভ কৰোঁ। कौन है ये लोग? कहां से आते हैं? বন্ধুসকল, এইগৰাকী হৈছে আমাৰ আজি প্ৰথমগৰাকী মক্কেলামী বাইদেউ, যিয়ে আমাৰ অসমীয়া গামোচাখনক লৈ এনেকুৱা ব্যৱহাৰ কৰিছে আৰু প্ৰচাৰ কৰিছে। এইগৰাকীক মই কি ক'ম, এইগৰাকীক কৈবলৈ মোৰ একো ভাষাই নাই। আৰু কৈনো কি লাভ, এগৰাকী মগজত কোনো মাল বোলা বস্তুৱে নাই। যদি মাল বোলা বস্তু অকণমান আৰু থাকিলে হয়, তেন্তে তেওঁ আমাৰ অসমীয়া গামোচাখনক, অসমীয়া হিয়াৰ মুঠাৰ টুকুৰাখনক লৈ এনেকুৱা ব্যৱহাৰ নকৰিলে হয়। বন্ধুসকল, অকল এইগৰাকীয়ে নহয়, আৰু এগৰাকী আছে যিয়ে ঠিক একেইদৰে একেই পোচাক একেই ব্যৱহাৰ কৰিছে আমাৰ অসমীয়া পৰিচয়, অসমীয়া সন্মানীয় গামোচাখনক। গতিকে বেছি সময় পলম নকৰি সেইগৰাকীকো অকণমান ধৰি লওঁ ব'লকচোন। यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल रहा है। বন্ধুসকল, এইগৰাকী হৈছে আমাৰ দ্বিতীয়গৰাকী মক্কেলামী, ঠিক একেই পোচাক একেই ব্যৱহাৰ অসমীয়া সন্মানীয় অসমীয়া গামোচাখনক লৈ। এওঁলোকক আৰু মই কি ক'ম, এওঁলোকক ক'বলৈ মোৰ একো ভাষাই নাই। কিন্তু মই ক'ম তাৰ আগতে আৰু এটা মক্কেলক সাঙুৰি লওঁ। গতিকে ব'লকচোন আৰম্ভ কৰোঁ। मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक। বন্ধুসকল, এইটো হৈছে আমাৰ তৃতীয়টো মক্কেল। ইয়াকো ঠিক একেই বুলিব পাৰি, কাৰণ ইয়াৰ মাজত এটাই ডিফাৰেঞ্চ, সিহঁতে অসমীয়া গামোচাখনক লৈ খেলা কৰিছিল আৰু অসমীয়া বিহুটোক লৈ খেলা কৰিছে। ইহঁতক মই কি ক'ম, মোৰ ক'বলৈ ইহঁতক একো ভাষাই নাই। কিন্তু মই ক'ব লাগিবই, কাৰণ মই এজন অসমীয়া হয়। মোৰ গাত লাগে কিয়নো এনেকুৱা অসমীয়া সন্মানীয় গামোচাখন আৰু অসমীয়াৰ বিহুটোক এনেকুৱা ব্যৱহাৰ কৰিলে। আৰে তহঁতি ভিডিঅ' বনা, তাত মই ক'বলৈ নাযাওঁ, কিন্তু ভাল ভিডিঅ' বনাই। এনেকৈ অসমীয়া গামোচাখনক আৰু অসমীয়া বিহুটোক অপমান নকৰিবি। আৰু শুন, অসমৰ প্ৰত্যেকজন মানুহে তেওঁ লাগে মুছলমানেই হওক বা খ্ৰীষ্টানেই হওক বা হিন্দুৱেই হওক, সকলোৱে মিলি অসমীয়া গামোচাখন আৰু অসমীয়া জাতীয় সংস্কৃতি বিহুটোক সন্মান কৰে। তহঁতি চাগে নিশ্চয় বাংলাদেশী, আৰু সেইবাবে তহঁতি অসমীয়া গামোচাখন আৰু অসমীয়া বিহুটোক লৈ খেলিবলৈ পাৰিছ। তহঁতক মই এটাই কথাই ক'ম, আছে গৰু নেবাই হাল, থকাতকৈও নথকাই ভাল। ইয়াৰ অৰ্থ চাগে নিশ্চয় বুজি পাইছ। বন্ধুসকল, এতিয়া তলৰ কমেণ্টত গৈ দুটা মানে মোক ক'ব, ভাই ইহঁতে বনাইছে থুকিডাল হ'ল, আৰু সিহঁতক মই কি ক'ম জানা, ঘাণ্টা ভয় নকৰোঁ তহঁতৰ নিচিনা ভৰ। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা ঘণ্টা বাটনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা মক্কেলবোৰক কি কৰিব লাগে তলৰ কমেণ্টত জনাব। বন্ধুসকল, আজিলৈ এৰিলোঁ। ধন্যবাদ। জয় আই অসম।